সো কেনেকুৱা আছে আপোনালোক বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আহিছোঁ খেতিৰ মাজত। আজি মানে কিবা কিবি কথা ক'ম আৰু বহুত দিন পিছত আহিছোঁ খেতিৰ মাজত। বহুত ধুনীয়া লাগিছে সেউজীয়া খেতি পথাৰ। বলক তেনেহ'লে অকণমান ঘূৰি চাওঁ। হাৱাই চেনেল আৰু হাফ পেণ্ট পিন্ধি আহিলোঁ খেতিৰ মাজত। মানে খেতিৰ মাজত আহিলোঁ। খেতিৰ মাজত আহি বহি এটা কথা চিন্তা কৰিলোঁ যে আদিম যুগৰ মানুহে কেনেকৈ খেতি কৰিছিল আৰু কেনেকৈ খাইছিল। আমালোকতো যেনেকৈ খাইছিল আৰু আমালোক যে ভালকৈ খাব পাৰি আছোঁ সেইটো কথা চিন্তা কৰক যে কেনেকৈ খেতি কৰি বা খাব পাৰিছোঁ। এনে এইটো কি কয় ধান খেতি কৰিছে, ঘেঁহু খেতি কৰিছে, মৰাপাট খেতি কৰিছে, বহুত কিবা খেতি কৰিছে। মই পঢ়িছিলোঁ যে আদিম যুগৰ মানুহে আগতে বোলে গুটি খাইছিল কিহৰ আৰু কেঁচা মাংস খাইছিল। খাই কেনেকৈ জীয়াই থাকিছিল। আৰু খোজকাঢ়ি গৈ আছোঁ এতিয়া মানে খেতিৰ মাজত। তাত এটা ফিচাৰী আছে ডাঙৰ হয়। তাত গৈ পেলাই মাছকেইটাক চাই আহোঁ। মোৰ লগত আছে মুস্তাকিন ভাই। মুস্তাকিন ভাই মানে মোৰ লগত আহিছে। মোৰ লগত কোনো অহা নাই, মই অকলে আহিছোঁ। মানে ঘৰৰ লগত আছে। বোকা বহুত আছে বে। ভৰিকেইটা সোমাই গ'ল। বোকাত সোমাই গ'ল, যাব নোৱাৰোঁ। এইফালে মানে প্ৰব্লেম হৈ আছে, সেইফালে যাব লাগিব ঘূৰি। ভাই কেনেকৈ যাম? মৰিছে বি। একদম ভৰিকেইটা সোমাই গ'ল। উঠাও ভৰিকেইটা চেণ্ডেলকেইটা সোমাই গ'ল নেকি? চেণ্ডেল ক'ত? আহিছোঁ এইফালে এতিয়া মানে সিফালৰ পৰা ইফালে আহি আছোঁ। এইফালে ভাল হয় ৰাস্তাখিনি। ইফালে মানে খোজকাঢ়ি যাম এতিয়া। তাত কাপোৰকেইটা মানে গোটেই কাপোৰকেইটা লেতেৰা হৈ গ'ল মানে বোকাৰ কাৰণে। ইয়াৰ পৰা ধুই লওঁ আৰু ৰ'ব। ইয়াৰ পৰাই ধুই ল'লোঁ আৰু কি কৰিম, ঘৰত যাব নোৱাৰোঁ। কাপোৰকেইটা লেতেৰা হৈ গ'ল। এইফালে তই ধুই ল। এতিয়া ফিচাৰীটো পালেহি। এতিয়া তাত বহি ফিচাৰীটো চাম আৰু কেনেকুৱা আছে। বহুত কষ্ট লাগিল বে। আহি মানে বোকা চোকা ভাঙি ইয়াতে অকণমান জিৰণি লওঁ, পিছত ভিডিঅ'টো আৰম্ভ কৰিম। সৌকণ হ'ল ফিচাৰী, যিটো ফিচাৰীত আমালোক আহিছোঁ। ইমান ডাঙৰ হয়, বহুত ডাঙৰ হয় ফিচাৰীটো। ইয়াতে ডাঙৰ মাছ আছে আৰু কিবা আছে নেকি? হ'ব, এইখিনি হ'ব। ছাইডত অলপ নামোগৈ। অলপ নামিছোঁ, ৰ'বচোন আপোনালোক। পৰিলোঁ বে। এতিয়া তাত নামি গ'লোঁ। এইখিনি হ'ল যিখিনি সিঁচিছে আৰু পৰি বহুত দুখ পালোঁ। কিন্তু আপোনালোকৰ কাৰণে ভিডিঅ' বনাবলৈ গৈ বহুত দুখ পাইছোঁ পৰি। তেনেহ'লে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা কমেণ্ট কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু লাষ্টত ছাবস্ক্ৰাইব কৰি দিব।